মোৰ চেনেললৈ সকলোকে স্বাগতম। আমি আলোচনা কৰি আছিলোঁ বিগত বৰ্ষসমূহত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মেথছৰ কুৱেশ্যন পেপাৰৰ MCQ প্ৰশ্নখিনি। যোৱা ক্লাছসমূহত আমি কেইবাটাও চেপ্টাৰৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম ত্ৰিভুজ চেপ্টাৰটোৰ MCQ প্ৰশ্নখিনি। ত্ৰিভুজ চেপ্টাৰটোৰ প্ৰশ্ন প্ৰথম বছৰত 2015ত আহিছিল। যদি দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 তেন্তে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ব। If the sides of two similar triangles are in the ratio 4:9, then the areas of the triangles are in the ratio কি হ'ব? অপচন বিলাক আছে। A নম্বৰত আছে 2:3, B ত আছে 4:9, C ত আছে 81:16, D ত আছে 16:81। এইটো হয়তো আমাৰ বাদ যোৱা কন্টেন্টখিনিৰ ওপৰত আহিছিল। এতিয়া হয়তো আমাৰ কোৰ্চৰ পৰা বাদ পৰিছে, তথাপি আমি জানি থওঁ যে কেনেকৈ উলিয়াব পৰা যায় এইটোৰ সলিউশনটো। আমি জানো যে ত্ৰিভুজৰ কালিৰ অনুপাতবিলাক বাহুৰ অনুপাতৰ বৰ্গৰ সমান হয়। গতিকে দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাতটো 4:9 তেন্তে ত্ৰিভুজটোৰ কালিৰ অনুপাত হ'ব। গতিকে আমি জানো এৰিয়া হয়তো ABC বাই এৰিয়া PQR। ধৰি ললো দুটা ত্ৰিভুজ আছে, তেতিয়াহ'লে তাৰে বাহুৰ অনুপাতৰ যিকোনো বাহু আমি ললো AB PQ, বাহুৰ অনুপাতৰ বৰ্গৰ সমান। আটাইবোৰ বাহুৰ অনুপাতৰ বৰ্গৰ সমান হয়। সেয়েহে আমি যদি কালিৰ অনুপাত উলিয়াব লগা হয়, তেতিয়াহ'লে বাহু দুটাৰ অনুপাতক আমি বৰ্গ কৰি দিম। 4/9 হোল স্কুৱেৰ, গতিকে 16/81। গতিকে আমাৰ অনুপাতটো আছে D নম্বৰত আছে 16:81। নেক্সট আহিছো 2016ৰ ত্ৰিভুজ ABC is an isosceles triangle in which C equal 90 degree. If AC equal 6 cm, then AB equal what? আমাক কৈছে ত্রিভুজ ABC C equal 90, ত্রিভুজ ABC C equal 90, C2 হল 90 ডিগ্ৰী আৰু AC 6 cm। AC ধৰি ললো এইটো AC ABC, AC 6 cm হলে AB equal what? যদি C 90 ডিগ্ৰী হয় তেতিয়াহ'লে কি হ'ব? AB টো হ'ব অতিভুজ অৰ্থাৎ কৰ্ণ। আমাৰ অপচন বিলাক আছে 6√2, আমাক দিয়া আছে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ কৈছে, কিন্তু ABC এটা সমদ্বিবাহু ত্ৰিভুজ হলে আইসোসেলস ট্ৰায়াঙ্গলস আছে। গতিকে আমাৰ ইয়াতে যদি এইটো 90 ডিগ্ৰী হয়, 90 ডিগ্ৰী হলে আমাৰ কি হয়? BC আৰু AC বাহু এই দুটা সমান হ'ব লাগিব, কাৰণ কৰ্ণটোতো কাৰো লগত সমান হ'ব নোৱাৰে। গতিকে কৰ্ণটো হল আটাইতকৈ ডাঙৰ বাহু, গতিকে সেই বাহুটোৰ লগত বেলেগ বাহু দুটা সমান হ'ব নোৱাৰে। সেইকাৰণে BC আৰু AC সমান হ'ব। গতিকে AC যদি 6 cm হয়, তেতিয়াহ'লে এইটো 6 হলে এইটো 6 হ'ব, যেহেতু সমদ্বিবাহু ত্ৰিভুজ।
গতিকে আমি উলিয়াব লাগে এবি এবি2 কিমান হ'ব গতিকে অপচনবিলাক আছে 6 সেন্টিমিটাৰ 6 ৰুট 1 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ and 2 root 6 centimeter and 4 root 2 centimeter গতিকে কোনটো অপচন হ'ব আমি উলিয়াম সমকোণী ত্ৰিভুজৰ সূত্র হল যে আমাক উলিয়াব দিছে AB ইকুৱেল ৰুট পাইথাগোৰাছৰ সূত্র হল AB AC স্কয়াৰ প্লাস BC স্কয়াৰ গতিকে আমি মান দুটা বহাই দিম AC ৰ মান হল 6 স্কয়াৰ এটো 6 এ গতিকে 36 প্লাস 36 অর্থাৎ 72 ৰ পৰা আমি 36 ৰ 6 আনিব পাৰো 36 into 2 আছে গতিকে 6 root 2 হ'ব গতিকে আনসাৰটো হ'ব 6 root 2 এই নাম্বাৰটো শুদ্ধ অপচন হ'ব নেক্সট 2017 ত আহিছিল 2017 ৰ প্ৰশ্নটো আছিল in a right triangle ABC angle A equal 90 degree and AD perpendicular BC then BD by DC equal what সমকোণী ত্ৰিভুজ ABC ৰ angle A 90 degree আৰু AD লম্ব BC তেতিয়া BD by DC equal what এতিয়া আমাক অপচন বিলাক দিছে AB by AC whole square AB by AC তাৰপিছত AB by AD whole square আৰু আছে AB by AD এটো কোৱেশ্চনটো আমাৰ পিছৰ বৰ্তমানে বাদ যোৱা খিনিৰ পৰা আহিছিল হলেও আমি বেলেগ উপায়েৰেও কৰিব পাৰো সদৃশ দেখুৱাই পেলাই কৰিব পাৰো যদি আমি হেতু মনত ৰাখিব পাৰো তথাপিও দিব পাৰে আমি কেনেকৈ উলিয়াম যে দিছে আমাক এংগুল A ইকুৱেল 90 ডিগ্ৰী A to 90 ডিগ্ৰী তাৰ পিছত AD perpendicular BC AD to BC ৰ ওপৰত perpendicular আছে তেতিয়া হলে আমি উলিয়াব লাগে BD by DC BD by DC উলিয়াবলৈ গলে আমি কি কৰিব পাৰো আমি জানো যে ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজৰ সমকোণৰ শীৰ্ষবিন্দুটোৰ পৰা অতিভুজলৈ টনা লম্বই কি কৰে চাৰিযোৰ সদৃশ ত্ৰিভুজৰ সৃষ্টি কৰে ABC ত্ৰিভুজটোৰ লগত ADC ত্ৰিভুজ সদৃশ হয় আকৌ ABC ত্ৰিভুজটোৰ লগত ABD ত্ৰিভুজ সদৃশ হ'ব তিনিযোৰ হয় ABC ত্ৰিভুজৰ লগত ABD ত্ৰিভুজটো সদৃশ হ'ব গতিকে ইয়াৰ পৰা আমি দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়াম গতিকে হেতু দ্বাৰাই কৰিলে সহজ হয় বেছি গতিকে আমি যদিও আমাৰ সেই উপপাদ্যটো বাদ পৰিছে তথাপি আমি হেতু ইউজ কৰিব পাৰিম তোমালোকে মনত ৰাখিবা এই উপপাদ্যটো 2015 তো কৈছো মই যে কেনেকৈ হয় আমি দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত কি কৰিব পাৰো আমি ধৰি ললো এটো AD এটোৰ লগত এটো ACD ৰ লগত ACD ৰ লগত আমি কম BAD সদৃশ গতিকে এই দুটাৰ কালিৰ অনুপাত উলিয়াম যেহেতু আমাক DC টো তলত আছে BD টো ওপৰত আছে গতিকে আমি হাফ
half area ABD কম ABD by half area half নহয় area ABD by area ABD ACD area ACD এইখিনি আমি এৰিয়াটো লিখিব পাৰো আমি ABD ৰ এৰিয়া লিখিবলৈ গলে half into BD ভূমি আৰু AD উন্নতি আৰু হল তলতটো CD ভূমি আৰু AD উন্নতি তেতিয়া হলে AD ক্যান্সেল যাব half ক্যান্সেল যাব BD by CD আমি জানো যে কালিৰ অনুপাত বিলাক কি হয় কালিৰ অনুপাতটো বাহুৰ অনুপাতৰ বৰ্গৰ সমান হয় গতিকে আমি AB বাহুৰ লগত ABD ত্ৰিভুজৰ অতিভুজ হয় আকৌ ACD ত্ৰিভুজৰ AC টো অতিভুজ হয় গতিকে আমি লিখিব পাৰো AB by AC whole square লিখিব পাৰো গতিকে ইয়াতে আমি কম BD by CD equal AB by AC whole square গতিকে প্ৰথম অপচনটোৱে হ'ব সত্য AB by AC whole square next 2018 লৈকে আহিছো 18 আছে in triangle ABC angle A equal 90 degree AB 3 cm BC equal 5 cm and AD perpendicular BC then the length of AD is triangle ABC angle A 90 degree AB 3 cm BC 5 cm আৰু AD লম্ব BC হলে AD দৈৰ্ঘ্য হ'ব AD দৈৰ্ঘ্যটো কি হ'ব আমাৰ অপচন বিলাক দিয়া আছে 5/2 12/5 তাৰে পিছত আছে 5/12 আৰু আছে √39/2 √39/2 একেটা অপচন আছে আমাৰ দিয়া আছে অ্যাঙ্গল A triangle ABC ৰ অ্যাঙ্গল A to 90 degree A 90 degree তাৰে পিছত AB 3 cm AB BC to BC 5 cm BC 5 cm AB 3 cm তেন্তে AD উলিয়াব লাগে AD টো লম্ব আছে BC ৰ ওপৰত AD টো BC ৰ ওপৰত লম্ব তো উলিয়াব লাগে আমি কেনেকৈ উলিয়াম AC আমি প্ৰথমতে AC উলিয়াম BC আছে AB আছে AC উলিয়াম AC হ'ব পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত আমি উলিয়াব পাৰো AC ৰ যোগটো 5 স্কয়াৰ minus 3 স্কয়াৰ এটো 25 minus 9 থাকিব 16
বৰ্গমূল ললে 4 হ'ব গতিকে এটোৰ যোগটো হ'ব 4 সেন্টিমিটাৰ এতিয়া আমি সদৃশ ত্ৰিভুজ আমি আগতেও কৈছিলো যে এটো 4 পালো আমি আগতেও কৈছিলো যে দুটা এটা সমকোণী ত্ৰিভুজৰ সমকোণৰ পৰা অতিভুজলৈ যদি আমি লম্ব টানো তেতিয়া হলে কি হয় তিনিজোৰ সদৃশ ত্ৰিভুজৰ সৃষ্টি হয় এতিয়া আমি সেই সদৃশ ত্ৰিভুজটো আমি বাছি লম কি লম যাতে এই বাহুকেইটা থাকে উলিয়াব লগাটো আৰু দিয়া কেইটা তেতিয়া হলে আমি কি কৰিম দিয়া কেইটাৰ সহায়ত আমি যদি লও এবিসি ত্ৰিভুজটো লও এবিসি ত্ৰিভুজৰ লগত এডিসি ত্ৰিভুজ ললে আমি পাম এবিসি ত্ৰিভুজৰ লগত এডিসি ত্ৰিভুজ ললে ত্ৰিভুজ এবিসিৰ বাহু এবিসিৰ এবি বাহুৰ লগত বাহুটো হ'ব এবিৰ লগত হ'ব এবিৰ লগত এডি বাহু অনুপাত এবি বাহুৰ লগত এডি বাহুৰ অনুপাত আৰু বিসি বাহুৰ লগত এসি বাহুৰ অনুপাত বিসিৰ লগত এসি দিয়ে এইকেইটাৰ মান আছে আমাৰ খালি এডিৰ মান নাই এবিৰ মান আছে 3 আৰু এডিৰ নাই এডিটো এনে ৰাখিম বিসিৰ ঠাইত হ'ব 5 আৰু এসিৰ মাপ আছে এসি 4 গতিকে আমি পাম ক্রস মাল্টিপ্লাই কৰি দিলে 5AD ইকুৱেল 12 5AD ইকুৱেল 12 হ'ব গতিকে AD ইকুৱেল therefore AD ইকুৱেল হ'ব 12/5 গতিকে বেলেগ বেলেগ প্ৰসেস আছে আমি এইবিলাক উলিয়াৰ তাৰে এইটো প্ৰসেসত আমাৰ সহজ হয় আমি পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত গোটেই কেইটা উলিয়াব পাৰিম গতিকে হেতুতকৈ এটোৰ প্ৰসেসটো শৰ্ট হয় গতিকে আমি এটো এপ্লাই কৰিবলৈ বিচাৰিম যত্ন কৰিম তোমালোকে এটো চাই লবা ভালকে নেক্সট আমি তেতিয়া হলে কি পালো অপশনটো বি নাম্বাৰ অপশনটো পালো নেক্সট আহিছো 2019 ৰ প্ৰশ্নটো লৈ 2019 ত আছিল একে ধৰণৰ প্ৰশ্ন প্ৰায়ে ত্ৰিভুজৰ পৰা let ABC be a triangle such that AB equal 6√3 and 3 cm AC equal 12 cm and BC equal 6 cm angle B is ABC ত্ৰিভুজৰ AB সমান 6√3 cm AC equal 12 cm BC equal 6 cm B কোণটো হল এতিয়া B কোণটো কি হ'ব আমি আমাক অপশন বিলাক দিয়া আছে 120 ডিগ্ৰী 90 ডিগ্ৰী তাৰে পিছত 60 ডিগ্ৰী আৰু 45 ডিগ্ৰী আমাক দিয়া আছে ত্ৰিভুজ এবিসিৰ AB 6√3 ABC এটা ত্রিভুজ ABCৰ AB হল 6√3 তাৰে পিছত AC হল 12 cm BC 6 cm এতিয়া আমাক কৈছে এই কোণৰ B কোণটো এই B কোণটোৰ যোগটো উলিয়াব দিছে B কোণটো আমাক দিয়া আছে বাহুৰ যোগ কিন্তু বিচাৰিছে কি কোণৰ যোগ এতিয়া আমি কোণৰ যোগ পাবলৈ হলে হয়তো সমদ্বিবাহু হ'ব লাগিব সমবাহু হ'ব লাগিব নহলে সমকোণী হ'ব লাগিব তেতিয়া হলে কোণৰ যোগ পাব পাৰিম এতিয়া সমবাহুটো নহয় এটো সমবাহু নহয় যদি আমি যেহেতু বাহুবিলাকৰ যোগ দিয়া আছে তেতিয়া হলে আমি চাব লাগিব ট্রাই কৰি কি হয় সমকোণী ত্ৰিভুজ হয় নেকি হেতু চাম সমকোণী ত্ৰিভুজ হ'বলৈ হলে আমাৰ কি হয়
যিকোনো দুটা বাহুৰ বৰ্গৰ যোগফলটো তৃতীয় বাহুৰ বৰ্গৰ যোগফলৰ সমান অৰ্থাৎ সৰু বাহু দুটাৰ বৰ্গৰ যোগফল ডাঙৰ বাহুৰ বৰ্গৰ সমান হলে তেতিয়াহলে সমকোণী ত্ৰিভুজ হ'ব আমি হেহে কি কৰিম সৰু বাহুটো হল 6 দুটা হল 6 আৰু 6√3 এই দুটা সৰু বাহু ডাঙৰ বাহুটো হল 12 গতিকে 6ক স্কয়াৰ কৰিম আৰু 6√3 ক স্কয়াৰ কৰিম স্কয়াৰ কৰিলে কিমান পোৱা যাব 36 আৰু ইয়াতে হ'ব 36 into 3 3 6 গুণ 18 8 7 1 3 3 গুণ 9 10 108 গতিকে 144 হ'ব 144 টোক আমি লিখিব 12 স্কয়াৰ অৰ্থাৎ থাৰ্ড বাহুটোৰ বৰ্গৰ সমান হৈছে গতিকে নিশ্চয় কি হ'ব এটা সমকোণী ত্ৰিভুজ হ'ব যেহেতু দুই বাহুৰ বৰ্গৰ যোগফলটো আন এটা বাহুৰ বৰ্গৰ সমান হৈছে তেতিয়া হলে এটো সমকোণী হ'ব অৰ্থাৎ 12 টো হ'ব অতিভুজ হ'ব গতিকে বি কোণটো সমকোণ হ'ব গতিকে বি কোণৰ যোগ আমাক খুদিছে বি কোণটো হ'ব কিমান 90 ডিগ্ৰী বি কোণটো 90 ডিগ্ৰী হ'ব নেক্সট 2020 আহিছো 2020 আহিছিল একে ধৰণৰ প্ৰশ্ন এটাই এইটোত দিছিল এইটোত বাহুৰ যোগবিলাক চলকে দিছিল let ABC be a triangle such that AB equal x minus 1 cm AC equal 2√x cm BC equal x plus 1 cm then A equal 90 option বিলাক আছে A equal 90 B equal 90 C equal 90 none of this ABC ত্ৰিভুজৰ AB equal আমাক দিয়া আছে ABC ত্ৰিভুজৰ ত্ৰিভুজ ABC ললো ABC ত্ৰিভুজৰ আমাক কৈছে AB x minus 1 ABC ত্ৰিভুজৰ ধৰি ললো ABC ত্ৰিভুজৰ AB x minus 1 তাৰে পিছত AC 2√x তাৰে পিছত আছে BC x plus 1 ইয়াতো আমি চাব লাগিব যে গোটেই কেটা 90 কৈছে গতিকে কোনবা এটা কোণ 90 ডিগ্ৰী হ'ব লাগে এতিয়া কোনটো কোণ 90 ডিগ্ৰী হ'ব লাগে আৰু যদি নহয় কোনো কোণ তেতিয়া হলে এটো none of this হ'ব উপৰ এইবোৰৰ এটাও নহয় হ'ব তেতিয়া হলে আমাৰ কি হ'ব দুটাৰ বৰ্গ কৰি আনটোৰ বৰ্গৰ সমান বুলি দেখাব লাগিব দুটাৰ বৰ্গৰ যোগফল দুটা বাহুৰ বৰ্গ কৰিম আমি x minus 1 ক স্কয়াৰ কৰিম গোটেই কেটাই কৰিম 2√x ক স্কয়াৰ কৰিম আৰু x plus 1 কো স্কয়াৰ কৰিম আটাইবোৰে স্কয়াৰ কৰিম এইটোৰ পৰা পাম আমি x square minus 2x plus 1 এইটোৰ পৰা পাম 4x আৰু এইটোৰ পৰা পাম আমি x square plus 2x plus 1 গতিকে ইয়াৰে কোনবা দুটাৰ যোগফল এটা হ'ব লাগিব যদি আমি এটোৰ লগত এটো প্লাস কৰো 4x ৰ লগত minus 2x লগ লাগিলে কি হ'ব plus 2x হ'ব গতিকে এটোৰ সমান হ'ব তেতিয়া হলে আমি পালো এই দুটা সৰু বাহু হ'ব অৰ্থাৎ কি AB আৰু AC দুটা সৰু বাহু আৰু BC টো হ'ব ডাঙৰ বাহু গতিকে BC অতিভুজ হ'ব পাইথাগোৰাছৰ উপপাদ্যটো সিদ্ধ কৰিছে হে এটো এটা সমকোণী ত্ৰিভুজ হ'ব আৰু আটাইতকৈ ডাঙৰ বাহুটো হ'ব x plus 1 টো হ'ব গতিকে ডাঙৰ বাহুৰ বিপৰীত কোণটো 90 ডিগ্ৰী থাকে এটো 90 ডিগ্ৰী হ'ব লাগিব গতিকে A কোণটো 90 ডিগ্ৰী অপচন বিলাক আছিল আমাৰ A equal 90 ডিগ্ৰী B equal 90 ডিগ্ৰী C equal 90 ডিগ্ৰী আৰু ওপৰৰ এটাও নহয় none of this ওপৰৰ এটাও নহয়
গতিকে শুদ্ধ অপশনটো হল এ কোণটো 90 ডিগ্ৰী হ'ব নেক্সট 2022 প্ৰশ্নটো লৈ আহিছো 2022 আছিল D and E are points on the sides AB and AC respectively of a triangle ABC. DE parallel BC, DB equal 7.2 cm, AE equal 1.8 cm, EC equal 5.4 cm. AD is ABC ত্ৰিভুজৰ AB আৰু AC বাহুত ক্ৰমে D আৰু E দুটা বিন্দু আমি লম ABC ত্ৰিভুজৰ AB আৰু AC বাহুত ক্ৰমে D আৰু E দুটা বিন্দু DE parallel BC ABC ত্ৰিভুজৰ DE দুটা বিন্দু DE parallel BC দিয়া আছে DB 7.2 DB 7 point এইখিনি হল 7.2 আৰু হল AE হল 1.8 cm তাৰে পিছত EC 5.4 EC হল 5.4 তেন্তে AD equal what এইখিনিৰ যোগ উলিয়াব দিছে আমাক অপশন বিলাক দিয়া আছে 4.8 cm নেক্সট আছে 3.6 cm cm তাৰ পিছত আছে 2.4 cm 2.4 cm তাৰ পিছত 1.2 cm কোনটো শুদ্ধ আমি ত্ৰিভুজ ABC ৰ এটো কি কৰি আছে থেলছৰ উপপাদ্য মতে আমি জানো যে এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখা ডালে ত্ৰিভুজৰ বাকি বাহু দুটাক সমান অনুপাতত বিভক্ত কৰে এহে আমি থেলছৰ উপপাদ্য মতে লিখিম AD by BD equal AE by EC এতে ভ্যালু বিলাক পুট কৰি দিম AD নাই BD আছে 7.2 আৰু AE আছে 1.8 আৰু EC আছে 5.4 গতিকে আমি কি কৰিম AD ইকুৱেল লিখিম এটো লগত মাল্টিপ্লাই কৰিলে আৰু এটো 7.2 into 1.8 যাব 5.4 থাকিব আচ্ছা এইটোৰে এইটুক তিনিবাৰ যায় যদি আমি পয়েন্ট তুলি লও তথাপি হয় আমি যদি কও যে 10 এৰে মাল্টিপ্লাই কৰিলে এটো 18 হ'ব আৰু 54 হ'ব 18 এৰে 3 টাইমস যাব এটো 3 তিনিবাৰ যাব 3 ৰে 3 24 গুণ 72 ঠিক 2 4 কিন্তু পয়েন্ট হ'ব এতে গতিকে সি নাম্বার অপশনটো শুদ্ধ অপশন নেক্সট আহিছো প্ৰশ্নটো লৈ 2023 আছিল in triangle ABC and PQR AB by QR equal BC by PR equal CA by PQ then what is the triangle similar to triangle PQR যদি ত্রিভুজ ABC আৰু PQR ৰ আমি ত্রিভুজ দুটা আঁকিলম ABC আৰু PQR কি কৈছে AB by QR হয় QR কাৰ লগত BC by PR ৰ লগত সমান
ইকুৱেল CA by PQ তেন্তে PQR লগত সদৃশ হোৱা ত্ৰিভুজটো কি PQR লগত সদৃশ হোৱা ত্ৰিভুজ আমি কম PQR ট্ৰায়াঙ্গল PQR লগত সদৃশ হোৱাকৈ কি লিখিব পাৰিম ইয়াতে অপচন বিলাক আছে অপচন নাই সম্ভৱতঃ এটুত অপচন নাছিল গতিকে কি হ'ব এতে আমি চাম A B B C A P Q R P Q P Q R P Q Q R এটুৰ লগত চাম P Q Q R গতিকে P Q Q R ঠিক তেনেকৈ P Q ৰ লগত C A P2 P Q Q R Q2 কমন কোন আছিল গতিকে P Q P Q Q R P Q Q R গতিকে P Q ৰ লগত কমন পয়েন্টটো কি আছে P Q Q R ৰ Q2 কমন পয়েন্ট ঠিক তেনেকৈ C A A B ইয়াৰে কমন পয়েন্টটো হল A গতিকে A ৰ লগত Q2 ইকুৱেল হ'ব হে আমি কি লিখিম PQR ৰ লগত আমি লিখিম P ৰ লগত কোনটো কোন কমন হ'ব P ৰ লগত C2 C angle triangle C CA এতে PQ ঠিক তেনেকৈ PQ কোৱা হৈছিল Q2 কমন পয়েন্ট আছিল কমন ভাৰ্টেক্স আছিল গতিকে আমি P আগতে লিখাৰ পিছত কমন ভাৰ্টেক্সটো পিছত লিখিছো ঠিক তেনেকৈ PQ ৰ লগত যেহেতু সিমিলাৰ সাইড হল CA গতিকে কমন ভাৰ্টেক্সটো আমি মাজত ৰাখিম পয়েন্টটো হে P ৰ লগত C এংগলটো ইকুৱেল হ'ব CA B হ'ব গতিকে ট্ৰায়াঙ্গল PQR ৰ লগত ট্ৰায়াঙ্গল CAB হ'ব শুদ্ধ উত্তৰটো হ'ব এটো নেক্সট 2023 আন এটা প্ৰশ্ন আহিছিল এটোতো অপচন নাই কিন্তু আমাক দিয়া আছে in a triangle ABC DE parallel BC if AD equal 1.5 cm BD equal 3 cm A equal 1 cm then EC equal what এটা ত্রিভুজ ABC DE parallel ত্রিভুজ ABC DE parallel BC DE parallel BC AD 1.5 BD hole DB hole 3 cm AE 1 cm is equal what আমি জানো থেলছৰ উপপাদ্যমতে আছিল যদি এটা বাহুৰ সমান্তৰালকৈ এডাল ৰেখা টনা হয় আন দুটা বাহুক সমান অনুপাতত ভাগ কৰিব তেতিয়া হলে E by BD সমান E by EC লিখিব পাৰিম তেতিয়া হলে আমাৰ মান বিলাক হ'ব AD ৰ মাপ আছে 1.5 BD হল DB আছে 3 আৰু AE 1 EC উলিয়াব লাগে গতিকে EC উলিয়াব লাগিলে আমি কি কৰিম EC ইকুৱেল লিখিম EC ৰ লগত এটো মাল্টিপ্লাই হ'ব গতিকে ইফালে যায় 1.5 আৰু 3
1.52 হল 3 হাফ গতিকে ইয়াৰ দ্বাৰা ইয়াক 2 বাৰ যাব অৰ্থাৎ যদি আমি কওঁ যে দশমিকত পৰা দশমিক নোহোৱা কৰি লিখিম তেতিয়া হলে 15 হ'ব আৰু 30 হ'ব গতিকে 15 ৰে 30 2 বাৰ যাব গতিকে ইজ ইকুৱেল 2 সেন্টিমিটাৰ হ'ব নেক্সট আহিছো 2023 আন এটা প্ৰশ্ন আছে এটোতো অপচন আছে কিন্তু আমি পাম triangle ABC is an isosceles triangle in which C equal 90 degree if AC equal 6 cm then AB equal what ত্রিভুজ ABC এটা সমদ্বিবাহু ত্রিভুজ যত C কোণ 90 ডিগ্ৰী যদি AC 6 cm হয় তেতিয়া AB কিমান হ'ব ইয়াতে এটো নিচিনা প্ৰশ্ন আগতে আহিছিল এটা তেতিয়া কিন্তু ত্রিভুজটো উলিয়াব দিছিল C কোণটো 90 ডিগ্ৰী C কোণ 90 ডিগ্ৰী আছে AC 6 cm AC হব 6 cm এটো 6 cm তেতিয়া হলে আমি এইটো হল 6 এ হ'ব লাগিব কাৰণ এটো আগতে হৈছিল এনেকৈ আছিল প্ৰশ্নটো ঠিক এটোই আছিল গতিকে একে দৰে আমি AB এর মান উলিয়াব লাগে AB এর মান উলিয়াবলৈ গলে যেহেতু সমদ্বিবাহু ত্রিভুজ সমকোণী সমদ্বিবাহু তেতিয়া হলে AC যদি 6 হয় BC ও 6 হ'ব লাগিব কাৰণ এইটো ডাঙৰ বাহু অতিভুজ গতিকে অতিভুজৰ মাপ উলিয়াব দিছে আমাক অপচন বিলাক দিছিল 6√2 আগতে সলভ কৰিছো আমি 6 সেন্টিমিটাৰ অপচন বিলাক একে ৰাখিছে সেন্টিমিটাৰ আৰু 4√2 সেম কোৱেশ্চনে আছিল গতিকে এটো আমাৰ কি হ'ব 6√2 এ হ'ব আমি এটো পাইথাগোৰাছৰ সূত্ৰৰ পৰা উলিয়াইছো আগৰ কোৱেশ্চনটো চালে হল তোমালোকে এটো চাই লবা নেক্সট 24 ত আহিছিল if CM and RN are respectively the medians of triangle ABC and PQR and if triangle ABC similar to PQR then which of the following is correct যদি CM আৰু RN ক্ৰমে ABC আৰু PQR ৰ মধ্যমা হয় আৰু ত্ৰিভুজ ABC PQR ৰ সদৃশ হয় তেন্তে তলৰ কোনটো শুদ্ধ আমাৰ ত্রিভুজ দুটা দিয়া আছে ABC PQR ৰ CM আৰু RN মধ্যমা হয় RN মধ্যমা তেন্তে triangle ABC similar to triangle PQR হয় তেনে হলে তলৰ কোনটো শুদ্ধ হ'ব অপচন বিলাক আছে triangle AMC সদৃশ similar to triangle PNR তাৰে পিছত বিত আছে triangle AMC similar সদৃশ PRN triangle PRN তাৰে পিছত C অপচনত আছে triangle AMC লগত similar triangle NRP
তাৰে পিছত আছে ট্ৰায়াঙ্গল ANC লগত similar RNP triangle RNP শুদ্ধ অপশনটো কোনটো হ'ব আমাক কৈছে ABC লগত PQR সদৃশ ABC লগত PQR সদৃশ যদি হয় তেতিয়া হলে আমাৰ AMC এইটো পাৰ্টৰ লগত ইয়াৰে কোনটো পাৰ্ট সদৃশ হ'ব আমাক সিধা সিধি দিয়া আছে ABC লগত PQR সদৃশ এই হিসাবে আমি AMC লগত PNR টো লিখিম কাৰণ ABC লগত PQR সদৃশ যদি এর লগত P কোণ সমান হ'ব তাৰে পিছত B আমাৰ বাহুবিলাকৰ অনুপাত AB লগত PQ আৰু AC লগত PR সদৃশ অনুপাত সমান AB লগত PQ আৰু AC লগত PR অনুপাত সমান কিন্তু AB ক আমি লিখিব পাৰিম twice AM আৰু BC ক লিখিব PQ ক লিখিব পাৰিম twice PN গতিকে AC by PR আমি পালো AM by PN equal AC by PR AM by PN equal AC by PR আৰু এই অ্যাঙ্গলটো ইকুৱেল আছে যেহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে সাইড অ্যাঙ্গল সাইড কন্ডিশনত ট্রায়াঙ্গল দুটা সিমিলার হব সদৃশ হব কি ANC লগত PNR এই নাম্বাৰ অপশনটো শুদ্ধ অপশন হব নেক্সট আহিছো 2024 ৰ আন এটা কোৱেশ্চন লৈ কি আছে if the base of a triangle is increased by 10% and the altitude is decreased by 10%, then the new area of the triangle এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হল আৰু উন্নতি 10% হ্ৰাস কৰা হল যদি ত্ৰিভুজটোৰ নতুন কালি হল গতিকে ত্রিভুজটোৰ নতুন কালি হ'ব গতিকে আমি এটা ত্রিভুজৰ ভূমি আৰু উন্নতি xy ধৰিলে বেস টু হল x আৰু altitude to হল y তেতিয়া হলে আমি জানো ত্রিভুজৰ এরিয়া কেনেকে পোৱা যায় হাফ ইনটু xy হ'ব বেস হাফ ইনটু ভূমি পূৰণ উন্নতি গতিকে ভূমিটো x আছে উন্নতি y area of the triangle equal half xy তাৰে পিছত আমাক কৈছে 10% ইনক্রিজ করা হয়েছে কি হক ভূমিক যদি 10% ইনক্রিজ করা হয় তেতিয়া হলে ইনক্রিজ হওয়ার পিছত নিউ বেস টু হব x ৰ লগত 10% of x by 100 গতিকে 0 ক্যান্সেল যাব x plus x by 10 অর্থাৎ 11x by 10 হব increased base আৰু decreased altitude হব কি হব আমি হাইট বুলিও ক'ব পাৰো h to হব
ডিক্ৰিজ কৰা হৈছে y ৰ পৰা মাইনাস কৰিব লাগিব 10% of y তেতিয়া হলে আমি পাম y minus y by 10 অর্থাৎ 10 LCM 10y minus 1y 9y new area hobo half into a duta home hall 11x by 10 unnoti hall 9y by 10 tetia hole ami ki pam half it hobo 100 aru 99 by 100 aru logote xy এতিয়া আমি যদি কও যে half xy হলে তারে লগত 99 by 100 নতুন এরিয়া টু হব আগর টুর 99% হব এটো আগর এরিয়া আছিল half xy টু আছিল আগর এরিয়া গটিকে এইখিনি আগর এরিয়া টু বহাব পাৰিম আগর এরিয়াৰ 100 ভাগৰ 99 ভাগ হৈছে গটিকে কি হৈছে 100 ভাগৰ 100 ভাগ হোৱা নাই গটিকে 100 ভাগৰ 99 ভাগ হৈছে গটিকে কি হৈছে আগতকৈ অলপ কমিছে কি কিমান কমিছে 1% কমিছে হেহে কি হয় এটো আমাৰ অপচন বিলাক আছিল একে থাকিব কৈছিল এট আছিল একে থাকিব সেম একে থাকে বিট আছিল 1% হ্রাস হব 1% হ্রাস হব আৰু দিছে 10% বাঢ়িব 10% ইনক্রিজ হব আৰু আছিল 11% বাঢ়িব বিট আছিল 11% বাঢ়িব গতিকে আমি সত্যটো পাম বি নাম্বাৰ অপচনটো 1% হ্ৰাস হ'ব নেক্সট আনটা কোৱেশ্চন আছে 2024 in triangle ABC XY parallel BC if AB equal 4bx and YC equal 2 cm then the value of AY is triangle ABC triangle in XY parallel BC ইয়া আমি XY বুলি কলো XY BC ৰ সমান্তৰাল যদি AB equal 4bx AB to হল 4bx দিয়া আছে 4bx আৰু YC equal to হলে AY এর মান হবো AY এর মান টু লিয়াব লাগে অপশন বিলাক আছিল A equal 8 আছে 4 cm B আছে 6 cm C আছে 5 cm D আছে 8 cm তে আমি কি কৰিব লাগে আমি যেহেতু XY parallel BC গটিকে আমি লিখিব পাৰো AX by BX equal AY by YC
হেলছৰ উপপাদ্য মতে ইয়াতে আমি ax ৰ ঠাইত yc আছে ভ্যালু আছে আমাক উলিয়াব দিছে কিন্তু ay ৰ গতিকে yc বহাম ay থাকিব ax আৰু bx ৰ মান নাই কিন্তু ax আৰু bx ৰ মান নাই অনুপাতে ab আৰু bx দিয়া আছে ab ইকুৱেল এটো দিয়া আছে আমাক 4bx গতিকে bx ৰ ঠাইত আমি লিখিব পাৰিম ab by ইয়াতে ab আছে 4bx হয় যদি ab টোটেলত তেতিয়া হলে ax টো কিমান অংশ আছে ax টো হ'ব এতে যদি আমি টোটেলত 4টা ভাগ কৰো তেতিয়া হলে 4 ভাগ কৰিলে ab ক 4 ভাগ কৰা হৈছে 4 ভাগ এটা ভাগত bx বুলি কোৱা হৈছে গতিকে ইফালে কিমান ৰৈছে 3 ভাগ ৰৈছে গতিকে 3 ভাগ আৰু 1 ভাগ টোটাল 4 ভাগ bx ৰ 4 গুণ হয় ab গতিকে bx টো হল 1 আৰু এটো 3 তে আমি কি কৰিম ax ৰ ঠাইত আমি 3 লিখিম আৰু bx ৰ ঠাইত 1 লিখিম ay by yc ৰ ঠাইত 2 লিখিম গতিকে ay equal 6 হ'ব অৰ্থাৎ আমাৰ 6 সেন্টিমিটাৰ টু শুদ্ধ অপচন বি নাম্বাৰ তো এখিনি আছিল ত্ৰিভুজ চেপ্টাৰটোৰ ওপৰত হোৱা 2015 ৰ পৰা 2024 লৈকে হৈ যোৱা হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ম্যাথছ কোৱেশ্চন পেপাৰৰ এমসিকিউ প্ৰশ্ন গতিকে তোমালোকে ভিডিওটো ভাল পালে শেয়াৰ কৰিবা লাইক কৰিবা কমেন্ট কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে এইদৰে তোমালোকক সহায় সহযোগিতা কৰিব পাৰো